ফাৰ্মখন দেখুৱাইছোঁ এফালৰ পৰা চাওক কি নাই ফাৰ্মখনত। ফিচাৰীৰ পৰা আৰম্ভ কৰি মুৰ্গীলৈকে সকলোখিনিয়ে এই ফাৰ্মখনত আছে। এই চেগুন গছবিলাক কি ধুনীয়া হৈ উঠিছে। আৰু এটা কথা কওঁ, অসমত যিমান প্ৰকাৰৰ ফল মূল পোৱা যায় এই সকলোবিলাক ফল মূলৰ গছ দাদাই ইয়াত সংৰক্ষণ কৰিছে। ইয়াৰ উপৰিও বিদেশৰ কিছুমান ফল মূলো এই ফাৰ্মখনত দাদাই ৰুইছে। চাওক এবাৰ ভালকৈ। নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ নলবাৰী জিলা আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাদলিৰ এক বিশেষ ঠাইলৈ, য'ত এজন ৭৫ বছৰীয়া ব্যক্তিয়ে গঢ়ি তুলিছে এখন ১২০ বিঘা মাটিৰ বৃহৎ ফাৰ্ম। তেখেতৰ নাম হৈছে ডম্বৰুধৰ তালুকদাৰ। তেখেতে ২০১৫ চনতে নিজ হাতেৰে এই ফাৰ্মখন প্ৰতিষ্ঠা কৰিছিল। আজি ফাৰ্মৰ সকলো বস্তু দেখুৱাম, ভিডিঅ'টো স্কিপ নকৰিব, আগলৈ চাই থাকক। আৰু ফাইনেলি ডম্বৰুধৰ তালুকদাৰ দাদাৰ সেই ১০০ বিঘাৰ ফাৰ্মখনত আহি উপস্থিত হ'লোঁ। আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এইবিলাক কুকুৰা, লোকেল কুকুৰা চাওক না। এই মুৰ্গী ৰ ভিডিঅ' কৰি আছোঁ। হেজাৰ লোকেল কুকুৰাৰে ভৰি আছে এই ফাৰ্ম। এই যে মাছৰুম বিলাক যে কৰা যায়, কি বাহিৰত কৰা যায় না ঘৰৰ ভিতৰত? ঘৰৰ ভিতৰতে ঠাণ্ডা, এইটো টেম্পাৰেচাৰ লাগে। ঠাণ্ডা হৈ থাকিব লাগে। ঠাণ্ডা বা গৰম এনেকুৱা টেম্পাৰেচাৰ মিলাই কিনে এই মাছৰুমটো। কিমান কেজি মাছৰুমৰ? এইটো মই গম নাপাওঁ এতিয়া মালিক কিমান কেজি। এইটো গুৱাহাটীত বেছি আছে না মালিক? গুৱাহাটীত বেছি আছে। ঠিক আছে, চাওক এই মাছৰুমৰ খেতি কৰি আছে। এইবিলাক মাছৰুম, এনেকৈ মাছৰুমৰ খেতি কৰিছে। চাওক ভালকৈ চাওক কি নাই এই ফাৰ্মখনত। মাছৰুমৰ পৰা, তামোলৰ পৰা, হাঁহৰ পৰা, কুকুৰাৰ পৰা আদি কৰি সকলোখিনি বস্তুৱে এই ফাৰ্মখনত পোৱা যায়। চাওক ভালকৈ চাওক। দাদা, এই ফাৰ্মখন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? ফাৰ্মখন 2015 প্ৰথম চেগুন প্ৰায় ৫,০০০ পুলি। তাৰপিছত ক্ৰমান্বয়ে আমি এই পুখুৰী খন্দা আৰম্ভ কৰিলোঁ। ৪টা পুখুৰী, প্ৰায় 1 হেক্টৰ ইচ। আৰু ইয়াৰ মাটিৰে আমি গোটেই চাৰিওফালটো প্ৰায় ৮০-৯০ বিঘা হ'ব মাটি ইয়াত। সেইখিনি আমি ওখ কৰিলোঁ। ওখ কৰাৰ পিছত অন্য ঠাইতো আমি পুলি ৰুলোঁ। চেগুনৰ পুলি ৰুইছোঁ। চেগুন আছে, তাৰপিছত আপোনাৰ শাল আছে, আৰু বনচম, মালয়েছিয়ান শাল, তাৰপিছত আমাৰ যিটো আঁতৰৰ গছ, যিটো সাঁচি পাতৰ গছ, সেইবোৰ ৰুইছোঁ। ফল মূল প্ৰত্যেকবিধ ফল মূলে আছে ইয়াত। লগা আৰম্ভ হৈছে যোৱা বছৰ, আগৰ বছৰৰ পৰা। তাৰপিছত আৰু কম তামোল পুলি, নাৰিকল পুলি। দাদা, ফিচাৰী কেইটা আছে আপোনাৰ? চাৰিটা। কিমান ডাঙৰ মাছ আছে আপোনাৰ ফিচাৰীত? ফিচাৰীত গ্ৰাছ কাপ অলপ ডাঙৰ আছে, 10-12 কেজি হ'ব। আৰু চিতল আছে কিছু, সেইকেইটাও 5-6 কেজি হ'ব লাগে, 6-7 কেজি হ'ব লাগে। বাকী ৰৌ আমি যোৱা বছৰ বিক্ৰী কৰিলোঁ 3 কিলো এভাৰেজ, আৰু ভোকাও 3-4 কিলো এভাৰেজ। দাদা, এই মানে বছৰত কিমান ইনকাম হয় আপোনাৰ এই মাছৰ পৰা? ইনকাম যোৱা বছৰ 30-35 লাখমান আমি পালোঁ। কিন্তু গোটেইখিনি বিক্ৰী কৰিব নোৱাৰিলোঁ, কাৰণ কৰোণাৰ কাৰণে অলপ হেৰি হ'ল। তাৰোপৰি দামো কম আছে। এইবাৰতো দামেই উঠা নাই, সেইকাৰণে মাছ এতিয়ালৈকে বিক্ৰী কৰা নাই। তেনেকুৱা দাম উঠিলেহে অলপ বিক্ৰী কৰোঁ। আমি পূৰা অৰ্গেনিক খাদ্য খুৱাওঁ। অৰ্গেনিক মানে আমাৰ মাকৈ, চাউলৰ মল, শুকান মাছ, এনেকুৱা ধৰণৰ যিখিনি লাগে, প্ৰায় 7 বিধ বস্তু লাগে, আমি সেইটো খুৱাওঁ। আমি ইয়াত কোনো সাৰ ব্যৱহাৰ নকৰোঁ, কোনো কাৰণতেই নকৰোঁ। আৰু বাকী হাঁহো আছে? হাঁহো আছে, প্ৰায় 900 মান হাঁহ আছে এতিয়া। কণী পাৰি আছে? কণী পৰা মই আগৰ বেচটো আমি বিক্ৰী কৰিলোঁ, নতুনকৈ আনিছোঁ। আৰু এমাহমান পিছৰ পৰা কণী পৰা আৰম্ভ হ'ব। তাৰোপৰি মুৰ্গী আমি কৰিছিলোঁ। লোকেল মুৰ্গীটো আমি আনিছিলোঁ ভোকৰ পৰা, কিন্তু চৰকাৰেও কয় আৰু আমাৰ
মিডিয়াবিলাকেও কয় পথাৰ আমাৰ বজাৰ আমাৰ। পথাৰখন আমাৰ আছে, নাই বুলি নকওঁ, কিন্তু বজাৰ আমাৰ নাই। বজাৰ এইকাৰণে নাই, আমি যোৱা 2 বছৰে আমি কোনো মানে আমি খেতি চেতি কৰিছিলোঁ, কবি কৰিছিলোঁ বা ৰঙালাও, বিক্ৰী নহয়, নিবলৈ নাহে কোনো। তাৰোপৰি যোৱা বছৰ আমাৰ লেচু মোৰ হৈছিলে, বহুত ভাল লেচু হৈছিলে, কিন্তু বিক্ৰী কৰিব নোৱাৰিলোঁ। কাৰণ ইয়াত এতিয়া ইয়াৰ পৰা গুৱাহাটীলৈ নি বিক্ৰী কৰাটো সম্ভৱ নহয়, এইটো মানে ইকনমিকেলি ভাইবল নহয়। কিন্তু তেনেকুৱা কথা। আৰু যিটো আপেল বগৰীটো যথেষ্ট লাগিছিল, বা যিটো আপোনাৰ বাহিৰৰ মধুৰিআম খুবেই ডাঙৰ হয়, খুবেই সুস্বাদু, কিন্তু বিক্ৰী কৰিব পৰা নাই। মোৰ ইয়াত ৰহদৈ আছে, কদৈ আছে, যথেষ্ট লাগিছে। ইয়াত বোধহয় যিটো দেখুৱাইছে সেইটো দেখিব, একদম তলত পৰিও আছে, বহুত লাগি আছে, কিন্তু বিক্ৰী কৰাৰ জেগা নাই। আমি কেতিয়াবা সপ্তাহত বা 15 দিনৰ মূৰত আমি কিছু গুৱাহাটীলৈ লৈ বিক্ৰী কৰোঁ। কল যথেষ্ট হৈছিলে, ভাবিব নোৱাৰা ধৰণৰ কল হৈছিল। আমাৰ ডেইলিটো প্ৰায় 50 থোক 60 থোক কল হৈছিলে, কিন্তু দুখৰ বিষয়ে ইয়াত মানে কিনিবলৈ নাহে, আৰু গুৱাহাটীত নি বিক্ৰী কৰা সম্ভৱ নহয়। সেইকাৰণে নতুনকৈ আমি কলৰ খেতি কৰা নাই। যিখিনি কল আগৰ ৰোৱা আছে, সেইখিনি যি অলপ চলপ আছে সেইখিনি খাওঁ, আৰু 2-4 ঘৰ আমি বিক্ৰীও কৰোঁ, পিছত বিক্ৰী নকৰোঁ নহয়, কম পৰিমাণে। বাকী আমাৰ মেইন ফ'কাছ হ'ল আমাৰ গছখিনি। আমাৰ চেগুন মোৰ প্ৰায় 10,000 জোপা হ'ব গোটেইখিনি, শালো হ'ব। তাৰপিছত আপোনাৰ গামাৰি আছে, আৰু ৰঙা চন্দন, বগা চন্দনটো আছে। এইখিনি ডাঙৰ কৰাৰ চেষ্টা কৰিছোঁ। আৰু বাকী আলংকাৰিকভাৱে আমাৰ যেতিয়া আপোনাৰ তেজপাতেই হওক বা ডালচেনি হওক, সেইবিলাকো গছ ৰুইছোঁ। আৰু বাহিৰৰ ফৰেনৰ গছো 2-4ডাল আমি আনিছোঁ, কিন্তু ফলটো এতিয়ালৈকে ধৰা নাই, ধৰিব পৰা নাই কেনেকুৱা হয়। আশা কৰিছোঁ এইবিলাকো হ'ব। আম যথেষ্ট ৰুইছোঁ, যোৱা বছৰ আম লাগিছিলে, এইবাৰো লাগিব। ডাঙৰ হৈছে, লাহে লাহে ডাঙৰ হৈছে, আৰু সেই তেনেকুৱা ধৰণৰ। আৰু দাদা, আপুনি আপোনাৰ বয়স 75 হৈছে বুলি জানিছোঁ, এতিয়াও সফল দেখা। আপুনি আমাৰ অসমৰ নিবনুৱাসকলক কি পৰামৰ্শ দিব? মইতো কৈছোঁ, আমাৰ এই অঞ্চলতে আমাৰ কিমান নিবনুৱা আছে, আৰু অসমীয়া মানুহৰ মানে এবিঘা হ'লেও মাটি আছে। আমি আচলতে বৰ দুখৰ কথা, আমি 8-10 হাজাৰ টকা দৰমহাৰ কাৰণে আমি আমাৰ এই গোটেই সম্পৰ্ক অসমীয়া মানুহ, আমাৰ বড়ো ভাইসকল, বহুত মানুহ মানে তেওঁলোকে চেন্নাই যায়, চেন্নাই, তাৰোপৰি তামিলনাডু, কেৰেলা, এইবিলাকত যায়। কিন্তু তেওঁলোকৰ ঘৰত থকা নিজৰ ঠাইত থকা যিখিনি মাটি, সেইখিনি বাংলাদেশীসকলক খেতি বাতি কৰিবলৈ দি গুচি যায়, বা বহুতে এনেই পেলাই ৰাখিছে। এতিয়া সেইবিলাকত যদি ধৰক 1 বিঘা বা 2 বিঘাৰো যদি পুখুৰীও খান্দে, পুখুৰী খান্দি যদি তেওঁলোকে অকণমান বৈজ্ঞানিক ভিত্তিত যদি কাম কৰিব বিচাৰে, চৰকাৰেও নিশ্চয় সহায় কৰিব। আৰু মোৰ বোধেৰে তেওঁলোকে গৈ 2-3 লাখ টকা যি বছৰেকত পায়, ইয়াত মাছ বিক্ৰী কৰিও সিমানখিনি পাব। আৰু পুখুৰীৰ লগে লগে পুখুৰীৰ পাৰত মানে নানান ধৰণৰ হৰ্টিকালচাৰ খেতি আৰম্ভ কৰিব পাৰি। ধান খেতি ভাল হৈছে, আমি জহা ধান ৰুইছোঁ, খুব ভালেই হৈছে সেই ধানখিনি। এইবাৰো আমি ৰুইছোঁ, বেছি ৰোৱা নাই, কমেই ৰুইছোঁ, কিন্তু হৈছে ভাল। ৰুলেই নিশ্চয় হ'ব, অলপ কষ্ট কৰিব লাগিব। টোটেল এতিয়া কিমান বিঘা মাটি আছে দাদা আপোনাৰ এই ফাৰ্মখনত? 85-90 মান হ'ব লাগে। নদীতো গৈছে মাটি কিছু, তথাপি 80-90টো হ'ব, 90 মান হ'ব লাগে। ধন্যবাদ থাকিল দাদা আপোনালৈ, আগবাঢ়ি যাওক ভৱিষ্যতলৈ। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আপোনালোকে যদি মৰম দিয়ে, আশীৰ্বাদ কৰে, তেনেহ'লে মই নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। থেংক ইউ, জয় হিন্দ।